নমস্কাৰ বন্ধুসকল, আজি নতুন এটা ভিডিঅ'ত স্বাগতম জনালোঁ। আৰু আজি ভিডিঅ' বনোৱা এটা বিশেষ কাৰণ আছে, সেই কাৰণটো ক'ম বাৰু। সেই কাৰণটো হৈছে মনোজ ভাই একাংশ লোকে গালি গালাজ কৰি আছে আৰু একাংশ লোকে ট্ৰল কৰি আছে, সেইকাৰণে ভিডিঅ'টো বনাইছোঁ। পাখি ৰাজবংশী নগাঁৱৰ পৰা মনোজ ভাইহঁতৰ ঘৰলৈ গৈছিল ফুৰিবলৈ, আৰু তেতিয়া ফুৰিবলৈ যাওঁতে মনোজ ভাইহঁতৰ নিচেই ওচৰত 5 কিলোমিটাৰমান বুলি কৈছে। 5 কিলোমিটাৰ ওচৰত নদী এখন আছে, তাত গা ধুবলৈ গৈছিল সকলোৱে। ডান্সাৰ ভাই গৈছিল, মিষ্টাৰ বমন আৰু পাখি ৰাজবংশী, তাৰপিছত আৰু জোনমণি শইকীয়া, তাৰপিছত আৰু মনোজ ভাই গৈছিল, সকলোৱে গৈছিল গা ধুবলৈ। আৰু ভিডিঅ'টো চোৱা নাই যদি সকলোৱে চাবগৈ। তাৰপিছত সেই ভিডিঅ'টোত যেতিয়া গাড়ীৰ পৰা নামিব হৈছিল জোনমণিয়ে এষাৰ কথা কৈ পাইছিল পাখি ৰাজবংশীক, আৰু সেই কথাটোৰ বাবে একাংশ লোকে এতিয়া সামাজিক মাধ্যমত বহুত বেয়াকৈ মনোজ ভাইক গালি দি আছে। আৰু হয়, কোনোবা জাতি এটাক বেয়াকৈ যদি কৈ পাইছে ক'ব নালাগে, কাৰণ কোনো এটা জাতিক এনেকৈ কোৱাটো ভাল নহয়। সেইবাবে মনোজ ভাই নিজেও উপলব্ধি কৰিছে আৰু লখিমপুৰত গৈ জোনাইৰ পৰা লখিমপুৰত গৈ 24 ঘণ্টাৰ আগত মাফ খুজিলেগৈ, আৰু মাফ খোজাৰ ফলত সকলোখিনি ঠিক হৈ গ'ল। আৰু কিছুমান নিউজ চেনেলে দি আছে যে মনোজ ভাই জেললৈ যাব নেকি, আৰু কিবা হ'ব নেকি এনেকৈ, আৰু কিছুমানে কমেণ্টত বেয়াকৈ গালি দিছে, চেনেলটো বন্ধ কৰি দিব লাগে, আমুক তামুক কিবা কিবি ঢেৰ বকিছে। এইবিলাক যাতে কোনেও নকয়, আৰু সকলোৱে যাতে ফেনবিলাকে আগতে যেনেকৈ ভাল পাইছিল তেনেকৈ ভাল পায়, যাতে মনোজ ভাইক ছাপোৰ্ট কৰে, আৰু সকলোৱে যাতে মনোজ ভাইক এই বিপদটোৰ পৰা বুলি ক'ব লাগিব, এই বিপদটোৰ পৰা ৰক্ষা কৰে। আৰু মাফ খোজা হ'ল অলৰেডি, আৰু মাফ খোজাৰ পিছতো যাতে কোনোৱে ট্ৰল কৰি নাথাকে সামাজিক মাধ্যমত। মনোজ ভাই যাতে আগৰ দৰে ভিডিঅ' বনাই পেলাই যাতে সকলোকে মনোৰঞ্জন দিব পাৰে অসমবাসীক, আৰু অসমৰ জনপ্ৰিয় ইউটিউবাৰ হৈ পৰিছে মনোজ ভাই। জোনাই আমাৰ ধেমাজিৰে হয়, আমাৰ ধেমাজিৰ জোনাইৰ হয় ইউটিউবাৰ মনোজ ভাই। অসমৰ জনপ্ৰিয় ইউটিউবাৰ হৈ উঠিছে এতিয়া নতুন প্ৰজন্মৰ কাৰণে, আৰু নতুনকৈ উঠিছে তেওঁ। আৰু তেওঁক যেন আগবাঢ়ি যাবলৈ সকলোৱে সাহস দিয়ে আৰু উৎসাহ দিয়ে। সেইকাৰণে আমি চবেই অসমীয়া হয়, আৰু সেইকাৰণে মনোজ ভাইক যাতে চেনেলটো যাতে আৰু ডাঙৰ হৈ যাওক, আৰু অসমৰ পৰা যেনে আৰু এজন ভাল ইউটিউবাৰ যাতে সকলোৱে চিনি পায়, সেইটো কাৰণে সকলোৱে ছাপোৰ্ট কৰক, আৰু সকলোৱে যাতে এতিয়াৰ পৰা মনোজ ভাইক যাতে বেয়া নাপায়, আৰু ভিডিঅ' বনাবলৈ যাতে সাহস দিয়ক, আৰু মানুহজনক যাতে গালি গালাজ কৰি ডিপ্ৰেশ্যনত পঠাই নিদিয়ক, সেইটো কাৰণে এই ভিডিঅ'টো বনোৱা হৈছে। আৰু ভিডিঅ'টো যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰি দিব, আৰু সকলোৱে যিমান পাৰে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে ভিডিঅ'টো চায়, আৰু অসমৰ বহুতখিনি গুণজ্ঞানী ব্যক্তি আছে, সকলোৱে যাতে বুজি পায় কথাখিনি, আৰু বুজি পোৱাৰ ফলত যাতে সামাজিক মাধ্যমত আৰু গালি গালাজ যাতে বেয়াকৈ নকৰে, আৰু বহুত বেয়াকৈ কৈছে সেইকাৰণে এই ভিডিঅ'টো বনাবলগীয়া হ'ল। সেইকাৰণে বনাইছোঁ। আৰু ভিডিঅ'টো যদি ভাল লাগিল লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব, আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব, আৰু চেনেলটোত যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব বন্ধুসকল। আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক, যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক ভিডিঅ'টো। আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো। নতুন এটা ভিডিঅ'ত লগ পাম বন্ধুসকল। আজিলৈ বাই বাই।